গাইজ ওয়েলকাম বেক টু মাই চেনেল। মই তুষাৰ। আজি আমাৰ গাঁৱৰ খোপা কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলন অনুষ্ঠিত কৰা হৈছে। যিহেতু গোটেই কাৰ্যসূচী দেখুৱাব গ'লে ভিডিঅ'টো বহুত দীঘলীয়া হৈ যায়, সেয়েহে বাকীবোৰ অনুষ্ঠান পিছৰ ভিডিঅ'টোত দেখুৱাম বুলি ভাবিছোঁ আপোনালোকক। আজি আমাৰ খোপা কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনৰ তৰফৰ পৰা আমন্ত্ৰণ কৰি অনা বৰপেটাৰ ভট্টদেৱ বাৰেৰহণীয়া সাংস্কৃতিক গোষ্ঠী আমাৰ মাজত আহি উপস্থিত হৈছেহি। গতিকে তেওঁলোকক পৰিচয় কৰাই দিয়া হওক আৰু ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকিব। দাদা আপোনালোকৰ পৰিচয়টো কৈ দিব। নমস্কাৰ, আমি বৰপেটা জিলাৰ মহাপুৰুষ শ্ৰী শ্ৰী বৈকুণ্ঠনাথ ভাগৱত ভট্টাচাৰ্য চমুকৈ ভট্টদেৱ প্ৰতিষ্ঠাপিত ব্যাসকুচি সত্ৰৰ ভট্টদেৱ কৃষ্টি সংঘ। আমি মূলতঃ বাৰেৰহণীয়া অনুষ্ঠানসমূহ পৰিৱেশন কৰোঁ, যি অনুষ্ঠানত আমাৰ অসমীয়া লোক সংস্কৃতিসমূহ প্ৰদান কৰা হয় আৰু সম্পূৰ্ণ লোকবাদ্যৰে আমি অনুষ্ঠান পৰিৱেশন কৰোঁ। এই অনুষ্ঠানত আমি অসমৰ জনগোষ্ঠীয় বিভিন্ন জনগোষ্ঠীয় মূলৰ বিহুবিলাক, লগতে আমাৰ অসমীয়া বিহু যি নাও খেল আছে, আমাৰ নামনি অসমৰ আচলতে হেৰাই যাব পৰা এটি সংস্কৃতি নাও খেল, হোলী গীত, ওজাপালি, মহোহো, আমি এইবিলাক অনুষ্ঠানো আমাৰ অনুষ্ঠানত পৰিৱেশন কৰোঁ। আৰু এই অনুষ্ঠানটো পৰিৱেশন কৰোঁতে আমাৰ 45 মিনিট সময় লাগে। আৰু যি অনুষ্ঠান কৰোঁ অসমৰ একতা, ভাতৃত্ববোধ আৰু মৰমবোৰ আমি আজি গোটেই অসম মূলৰ চাৰিওনে মিলাব পাৰিছোঁ আৰু অনাগত পাৰিম বুলি আমি আশা ৰাখিছোঁ। সদক্ষী ৰাজ্য পলমকৈ হ'লেও অসমীয়া নৱবৰ্ষ আৰু ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আমি বৰপেটা জিলাৰ মহাপুৰুষ শ্ৰী শ্ৰী বৈকুণ্ঠনাথ ভাগৱত ভট্টাচাৰ্য চমুকৈ ভট্টদেৱ প্ৰতিষ্ঠাপিত ব্যাসকুচি সত্ৰৰ ভট্টদেৱ কৃষ্টি সংঘ। আমি মূলতঃ বাৰেৰহণীয়া অনুষ্ঠান গ্ৰহণ কৰোঁ। যদি আমাৰ এই অনুষ্ঠান ক'ৰবাত ভুল ত্ৰুটি হয় আপোনালোকে ক্ষমা কৰিব। আহক আমি একেলগে উপভোগ কৰোঁ আমাৰ লোক সংস্কৃতি।
ৰাইজক জাতীয় সংগীতক থিয় হৈ অভিবাদন জনাবলৈ আমি আহ্বান কৰিছোঁ। সত্ৰদেৱ বাৰেৰহণীয়া সংস্কৃতি তেওঁলোকৰ হৈ গ'ল এতিয়া। আপোনালোকৰ আৰু ক'ৰবাত আছে নেকি অনুষ্ঠান? আমাৰ আজি আৰু আছে ৰাউলীত আছে, বৰপেটা জিলাৰ ৰাউলী গাঁৱত আছে। ৰাউলী নিশ্চয় চাইছে অনুষ্ঠানটো আমাৰ। অনুষ্ঠানটো চাইছোঁ। ধন্যবাদ। চেষ্টা কৰিম আমিও।